নমস্কাৰ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল ওয়ান্স বা আসিয়া না আজি পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এটা স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ আৰু আমাৰ ইফতাৰৰ আবেলিটো কেনেকেনো আমি পাৰ কৰোঁ কি বনাওঁ কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকৰ আগলৈ ভাবিলোঁ দেখাওঁ আপোনালোকক তাকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এয়া এইফালে বুট বনাই আছোঁ ভজা বুট পিঁয়াজ জলকীয়া অকণমান দিছোঁ আদা নহৰু আৰু লগতে দিছোঁ ধনিয়া এইখিনি হৈ আছে আৰু লগতে এয়া ফিৰনিটো সদায় থাকেই আমাৰ ঘৰত জানেই আপোনালোকে সদায় মানে দৰকাৰ হয়েই আবায়ো খাই ভাল পায় মোকো লাগে তো ফিৰনি আৰু ইয়াৰ লগত আজি আৰু এটা বস্তু বনাম বুলি ভাবিছোঁ চাওঁচোন যদি টাইম হয় বনাম বাৰু আজি ভাবিলোঁ আলু দি পেলাই পকৰি বনাম এনে হৈ গ'ল মই গেছটো বন্ধ কৰি দিলোঁ এইয়া ৰুটি মই খচি পেলাই থৈ দিছোঁ এতিয়া ৰুটি বনাই লওঁ এইফালে লগতে এগ বইল কৰি আছোঁ এইয়া ৰুটি বনাই আছোঁ আৰু লগতে এইফালে সেকি আছোঁ তেওঁ হেল্প কৰিবলৈ আহিছে এইয়া কণী ডিম বাকলি গুচাই দিছে বোলে অকণমান হেল্প কৰি দিওঁ আৰু লগতে হেৰিও বনাই দিব এই কি কয় বুট কেঁচা বুটো বনাই দিম কৈছে এয়া আধিনে কণীকেইটা লৈ গৈছে থ'বলৈ ভালকৈ থ'বা দেই অঁ সেই ফুড ফ্ৰাইটো লৈ আহা ঢাকি দিয়া ঢাকি থৈ দিম ধুনীয়াকৈ বুট বনাইছে অকণ হেৰি দি দিয়া ধনিয়া অকণমান কাটি থোৱা আছে দি দিয়া এওঁ ধনিয়া বেয়া পায় মানে সেইটো কাৰণে দিবলৈ টান পায় কমকৈ দিছে তুমি কি কৰিছা সেইটো আমাৰ আধীন অঁ এইটো কি পালা তুমি অঁ অঁ হয় নেকি আৰু এইটো চগা দিনে এইটো মোক মাৰিছে ঠিক আছে বাৰু দিয়া এইখিনি থাকক এইখিনি আগতে অলপ দেৰি তিয়াই পেলাই থ'ম আৰু মই ইয়াৰ লগত দিম এইয়া দালি অঁ পাহৰি গৈছিলোঁ ৰুটি সেকাৰ আগত ভাবিলোঁ তাৰ লগত কি দিম সেইকেইটা দেখাই দিওঁ আপোনালোকক মই লৈছোঁ আদা এয়া কেঁচা জলকীয়া লৈছোঁ পিঁয়াজ ধনিয়া তাৰপিছত এয়া আপোনাৰ গৰম মছলা আৰু এয়া ব্লেক পেপাৰ তাৰমানে জালুক ভালকৈ চেপিও লৈছোঁ পানীখিনি যোৱাকৈ কেইটামান মই দালি দি দিলোঁ ধনিয়াখিনি ঢালি দিলোঁ পিঁয়াজ জলকীয়া এয়া আদা গৰম মছলাখিনি দি পেলাই এতিয়া ধুনীয়াকৈ অলপমান সানি লওঁ হৈ গ'ল এতিয়া ইয়াত আমি বেচন দিম এয়া অকণমান সানি দিলোঁ আৰু এয়া জলকীয়া পাউডাৰ অকণমান দি দিছোঁ এয়া বেচন দি দিলোঁ ইয়াত ইফতাৰী উলিয়াই ৰেডি কৰিছোঁ এইটো আদিন বাপেকৰ লগত লাগি আছে বাপেকে ধূনা দি আছে এয়া তাকে টাইম বেছি দেৰি নাই এয়া টাইম এইফালে লগতে পকৰিও ৰেডি এয়া আপেল কাটি দিছে মোক তাত আপেল কাটি আছে ধুনীয়াকৈ বোলে আজি মই ঘৰত আছোঁ অকণমান হেল্প কৰি দিওঁ আৰু তেনেকৈ আৰু তুমি কি কৰিছা এইয়া উলিয়াইছে হ'ব ইয়াৰ দুটা আৰু তাৰ দুটা উলিয়াই দিয়া এইটো থাকক দুটা থাকিব দিয়া তাৰ দুটা উলিয়াই দিয়া হৈ যাব আৰু ফ্ৰিজত সোমাই থৈ দিবা দেই দুটা নালাগে ওৱান দুখ পাবা ভালকৈ এইটো সোমাই থৈ দিবা এয়া দিনে ঠাণ্ডা লিচি উলিয়াইছিলে যে এয়া চবকে ধুনীয়াকৈ দি গৈছে জেগাই এইটো এটা চুইট ডিছ হয় যোনটো চেৱৈ আৰু কাষ্টাৰ্ড দি মই বনাইছিলোঁ মানে ট্ৰাই কৰি চাইছিলোঁ বনাবলৈ আৰু লগতে অকণমান মোৰ নিজৰ টুইষ্ট দিছিলোঁ তো ভাবিলোঁ আপোনালোকৰ আগলৈ ৰেচিপিটো মই বেলেগকৈ লৈ আহিম আজি মই অলপকৈহে এই ভিডিঅ'ত আপোনালোকক দেখাইছোঁ আজান দিব আৰু বা বহিলে এইফালে বাপেকৰ জেগাত সি বহে নিদিয়ে তাক বাপেকক বহিবলৈ নিদিয়ে তুমি সেইখন প্লেট দি দিয়া এইখন তোমাৰখন লোৱা দিয়া আছে খোৱা ডাঙৰ পানী লাগে সেইটো কাৰণে চিঞৰ বাখৰ পৰি গৈছে আমি চবেই ইফতাৰী খোৱাত ব্যস্ত আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব